বহমায়াদি কৰি জীৱ জগত ৰাম ৰাম কমায়া সজানা যে আজয় ঘুমতি যায়। পুতলা, তই কি কৰিছ? হেল্ল', শুনিছনে তই? কি কৰিছ বোলো তই ঘৰত? এনেই আছে তই? এনেই আছে তই অনলাইন আহি যা, দুইটাই ফ্ৰী ফায়াৰকে গেম মাৰি দিওঁ। আহিবি নে? আহা যদি আহি যা, ময়ো এনেই আছিলোঁ। মই মোবাইলটো অন কৰিছোঁ দেই, আহিবি কিন্তু। ঘৰত বহি বহি বৰিং হৈ গৈছোঁ। ঠিক আছে দে তই এই সময়তে কথা পাতি পালি নেকি মোবাইলত? মই ইয়াত প্ৰাৰ্থনা কৰি আছোঁ, তই শুনি পোৱা নাছিলি? এই সময়তে কথা পাতি পালি, অলপ দেৰিকৈ পাতিলে নহয়। মা, মই আকৌ পাহৰি থাকিলোঁ ন তই প্ৰাৰ্থনা কৰি আছ বুলি। ঘপকৈ লগৰ দিলে ফোন এটা লগাই দিলোঁ। হ'ব দে, এতিয়া কৰি ল দে প্ৰাৰ্থনা তই। হৈ গ'ল আৰু, এতিয়া কি প্ৰাৰ্থনা কৰিবিনো? তই যিহে হুলস্থুল কৰি দিলি। নকৰোঁ আৰু প্ৰাৰ্থনা এতিয়া। কৃষ্ণ প্ৰভু, দাই দুখ নধৰিবা আৰু দেই। কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ। হয় মুনুকণ, তই যাচোন যা, বাহিৰৰ পৰা খৰি অলপ লৈ আগে, ভিতৰত জুই একুৰাকে ধৰোঁ ভাত বনাবলৈ। মা, মোৰ ৰাতিখন বাহিৰত যাবলৈ ভয় লাগে নহয়। তয়ো ব'ল নহ'লে মোৰ লগতে। ইমান ডাঙৰটো হ'লি, এতিয়ালৈকে ভয় কৰি থাকে নেকি? একো নাই, যা ভিতৰত। দিনত যেনেকুৱা ৰাতি তেনেকুৱা, এতিয়া যা। এই মাজনী বা শান্তি নাইকিয়া হ'লা দেই। অলে যা তলে যা অকল কৈ থাকিব, গেমটোকে খেলিব নাপাম এতিয়া। ভাল ল'ৰা, যা। সেই পিছফালে আছে, যা, পাৰিবি। বেছিকৈ নানিবি, কেইটামান লৈ আহিবি। ঠিক আছে দে, মইতো নগ'লে কোন যাব আৰু এতিয়া আনিবলৈ? যাবইতো লাগিব। উপায় কামাবনে আৰু একেবাৰে। যা, কিবা ওলালে ভগৱানৰ নাম ল'বি, যা। একো নহয়, যা। ল'ৰাটোৰ যে কথা আৰু যি টি বলকি থাকে। কিবা এটা আনিব ক'লেই খং তাৰ লগত। মাজনীও খৰিখিনি ভিতৰত থৈ নোৱাৰে, বাহিৰত থৈ দিব, ৰাতিখন আহি ঠাণ্ডাখনত মৰিবলৈ। ভয়ো লাগে নহয় অকণমান, ক'ৰবাত কিবা ওলাই বুলি। কৃষ্ণ 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 প্ৰভু, একো নোলালে হয় আৰু দেই। মা, সেইটো কি চাইচোন, চাই কিনো বাৰু এইটো বগাকে? ভূত নেকি বাৰু? এনেই ভয় লাগে, তাতে কি দেখি ফুৰিছোঁ। মা, তই আহিছনে? জলদি আছোন ভিতৰলৈ। কৃষ্ণ কৃষ্ণ, কি বাৰু এইটো বগাকে? আজিলৈকে এনেকুৱা বস্তু দেখা নাই দেই। মা, জলদি নাহ গেল তই। মুনুকণটো কি হ'লনো? কি দেখিলি তই? ইমান চিঞৰিছে যে ভিতৰলৈ। বাপৰে, ক'ত কি দেখিলি? সেইটো চা আকৌ তই, কি বস্তু বগাকে দেখিছনে তই? এইটো মোৰতো ভূতৰ লেখিয়াই লাগিছে দেখোন। বটি, সেইটো সঁচাই কি বস্তু? আজিলৈকে তোমাৰ বগা বস্তু দেখি পোৱা নাই ৰাতি। সেইটো আছে, ভিতৰলৈ গুচা। মা, সেইটো সঁচাকৈ ভূত নেকি বাৰু? মোৰ হ'লে অলপ ভয় লাগিছে দেই। ৰচোন বাৰু, তই তাকে দেউতাক মাতি চাওঁ। ভূত নহ'বতো পাৰে, কিন্তু হয় বুলি ক'ব নোৱাৰোঁ, নহয় বুলি ক'ব নোৱাৰোঁ। দেখাত দেখোন তেনেকুৱা নিচিনা লাগিছে। শুনিছেনে? জলদি এইফালে আহক, এইটো বাহিৰত কি বস্তু চাওঁ। কি বগাকে দেখিছোঁ, আমাৰ কিন্তু ভয় লাগিছে। জলদি আহক। মা, এইটো কিন্তু ভিতৰলৈ আহি থকা নিচিনা লাগিছে দেই। আমাৰ ফালে আহি আছে যেন লাগিছে। বৈচোন, বৈ ভিতৰলৈ গুচি আহ। কি বস্তু সঁচাকৈ ঠিক নাই। এইফালে ঘূৰি দিলে দেখোন, মুখখন এইফালে কৰি দিলে এতিয়া ন। ক'ত কি দেখিলা তোমালোকে? ইমান চিঞৰিছা, বাপৰে, খোৱা শান্তি নাই অকণ তোমালোকৰ পৰা। ক'ত কি দেখিলা চাওঁ? দেউতা চা আকৌ, সেইটো চা আকৌ তই। বগাকে দেখাই কি ওলাই আছে এইটো। সেইটো কিবা ছাগলী চাগে। তহঁতে কিয় ভয় কৰিছ ইমানকে? ছাগলী হ'ব বুজিছ, বগা ছাগলী হ'ব। মই গৈ চাই আহিছোঁ, ৰ কিনো বস্তু। আপুনি যাব নালাগে নেকি এইফালে? কি বা বস্তু হয় এইটো? গুচি আহক, ভিতৰলৈ গুচি আহক। সেইটো ছাগলী নহয় যেন লাগিছে দেই। সেইফালে দেখোন ঘূৰি দিলে আৰু থিয়কে ওখহে। এইটো কি বস্তু সঁচাকৈ? এইটো মইতো সেইটো কাৰণে কৈছোঁ দেউতা, গুচি আহ ভিতৰলৈ। কি বা হ'ব পাৰে, ভূতেই যেন লাগিছে মোৰ এইটো। মোৰ হ'লে বৰ ভয় লাগিছে দেই। কাম এটা কৰোঁ নেকি নহ'লে? বেজ এটা যে আছিলে, কালীয়া বেজ, তালৈকে ফোন এটা কৰি দিওঁ নেকি আহিবলৈ? মাতি দে নহ'লে। এইটো কি বস্তু তাকে মাতচোন, মাত। চালিয়া বেজেহে গম পাব এইটো কি বস্তু হয়। হেল্ল', চালিয়া কাই? আহিছচোন, আমাৰ ঘৰত আহি যোৱা এতিয়া। ভূত ওলাইছে আমাৰ ঘৰত। ইমিডিয়েটলি আহা, ইমিডিয়েটলি। আমাৰ গোটেইখিনি কঁপি আছোঁ ভয়তে। অলপ জলদি আহাচোন। ঠিক আছে, জলদি আহা। আমাৰ বহুত ভয় লাগিছে নহ'লে। মস্ত ভূত এটা ওলাইছে। তুমি দেখিলে তুমিও ভয় খাই যাবা। আহি যোৱা। কিমান দেৰি লাগিব বুলি ক'লে বেষ্টে? আহি পাবনে এতিয়া বাৰু? ৰবি মা, 5 মিনিটমান লাগিব বুলি কৈছে। তেতিয়ালৈকে অলপ আমি ভিতৰলৈকে যাওঁগৈ নেকি? এইফালে যদি কেনেবাকৈ আহি যায়, বৰ বেয়া কথা হ'ব কিন্তু। নালাগে, ৰ মই আছোঁ নহয়।
তহঁতে ওপৰত থাক, মই ইয়াত আছোঁ। এইফালে আহিব নোৱাৰে। মাজে মাজে হৰি নাম লৈ থাক, ভগৱানৰ নাম ল, ভগৱানৰ নাম ল। একো কৰিব নোৱাৰে, ভগৱানৰ নাম ল'লে একো কৰিব নোৱাৰে। সেইটো আকৌ মিয়া বেজহে। মিয়া বেজৰ আগত কিন্তু ভূতে তৰ্পণ কৰিব নোৱাৰে বাৰু। বান্ধি ৰাখি দিব ভূতক। আচলটোকে মাতি লোৱা আজিৰ বাপেকে, ভালেই হ'ব। ভূত হয় যি হয় চব বান্ধি দিব। হলক নিৰঞ্জন, জয় শশান কালী। কেনি আছে ভূতৰ থলী, দিয়া মোক দেখাই জল্দি। কালিয়াকাই, সেইটো চোৱাচোন চোৱা, বগাকে কি ওলমি আছে। ভূতেই যেন লাগিছে বাৰু মোৰো, হয়নে নহয় তুমিয়ে ভালকৈ চাই লোৱা। সেইটোতো ভূতৰ লেখীয়া লাগিছে না। ঠিক আছে, মোৰ আগততো তেলেমেলি নাই হ'ব। মই চবকে বান্ধি দিব, আপোনালোকে মাত্ৰ অলপ পিছুৱাই যাব। ঠিক আছে ঠিক আছে, আপুনি এইফালে আগলৈ গুচি আহক। হলক নিৰঞ্জন, ওম ভোলে বাবা, ওম ভোলে বাবা, ওম ভোলে বাবা। দুষ্ট আত্মা যদি আগুৰি ধৰিছে, চব আঁতৰি যোৱা, আঁতৰি যোৱা। দুষ্ট আত্মাক মই আগুৰি ধৰিম। সি পলাই গৈছে বুজিছে, সি পলাইছে মোক দেখি এতিয়া। আপোনালোকৰ ঘৰত দুষ্ট আত্মাই প্ৰৱেশ কৰিছিলে, মই সকলোকে খেদি দিছোঁ এতিয়া। টেনশ্যন ল'বলগীয়া বাট নাই। ব'লক এতিয়া ভিতৰলৈ ব'লক। চালিয়াকা এতিয়াৰ পৰা আৰু ঘূৰি নাহেতো। ভালকৈ বান্ধি দিয়ক হা, গোটেই ঘৰটো ভালকৈ বান্ধি দিয়ক। ভূতটোক খেদি দিয়ক না বহুত দূৰ। মইতো খেদাই দিছে আৰু আহিব নালাগে সি। ইয়াততো সি আহিবলৈ আৰু সাহস নকৰে কেতিয়াও। তোমালোকে নিশ্চিন্ত থাকা। ওম নম শিৱায়, বলক নিৰঞ্জন, বলক নিৰঞ্জন, ভোলে বাবা কি জয়, ভোলে বাবা কি জয় হো। আকৌ নাহিলে হয় আৰু ঘৰখন শান্তিকৈ থাকিব দিলে হয়। এইবোৰ কোন দুষ্ট আত্মাই আমাক প্ৰৱেশ কৰিছে। চালিয়া তুমি সকলোখিনি ঠিক কৰি দিয়া, যাতে সকলো ঠিক হৈ যায়। এতিয়াতো চিন্তা কৰাৰ কোনো কথা নাই, চবখিনি মই ঠিক কৰি দিছোঁ। চব ঠিক হৈ যাব এতিয়া। আকৌ নোলালে হয় আৰু কৃষ্ণ প্ৰভু, আকৌ নোলাবা আৰু। মই আপুনি কৰিছিলোঁ প্ৰাৰ্থনা কৰিছে, ফোন চোন কথা পাতি নাথাকিবি। দেখিল নহয় এতিয়া, সেইবিলাক ভগৱানৰ পূজা অলপ কৰিব লাগে। মই এতিয়া গৈ থাকোঁ, আকৌ যদি কিবা প্ৰব্লেম হয় মাতি দিব। ঠিক আছে, আৰু মই জনাততো আকৌ আহিব নালাগে। মই চব ঠিক কৰি দিছোঁ। সেইটো দুষ্ট আত্মাই হয়, আপোনালোকৰ ঘৰত দুষ্ট আত্মাই প্ৰৱেশ কৰিছিলে। ভাগ্য ভাল আপুনি মই মাতি দিলে। মই আহি চব ঠিক কৰি দিলোঁ বুলি এতিয়া ৰক্ষা পৰিলে আপোনালোকে। ব'ল মুনুকণ ব'ল, এতিয়া ভিতৰলৈ ব'ল। চবেই আমি ভাত খাই শুই থাকোঁগৈ আৰু। এইবাৰ ভূতটো আহক বাপেকে, মই আগত যাম। ডিঙি মোচুৱাই ধৰিম বাপেকে, চিনি পোৱা নাই আমুকক। হ'ব হ'ব ব'ল এতিয়া ভিতৰলৈ ব'ল। ভূতটো থাকোঁতে একদম পেপৰ লাগি থাকিলে, এতিয়া ভূতটো যোৱাৰ পিছত ডাঙৰ ডাঙৰ কথা ক'ব আহিছোঁ। নহয় দাদা, তই নাজানো নহয়, মোৰ বহুত সাহস আছে। নেদেখাওঁ বুলিহে মানুহৰ আগত। ভাল পলালে, মইতো চালিয়াকাই নহা হ'লে মই খেদিলোহেঁতেন। হ'ব ব'ল ব'ল ভিতৰলৈ ব'ল। বৰ একে সাহস থকাটো দেখিছোঁ নহয়। মোৰ সাহস দেখাই নাই দেতাই। দেখাম এদিন মোৰ সাহসো। নেক্সট আকৌ ভূত ওলাব দে।